হেল্ল' এভৰিৱান, সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বাহঁতৰ আছিলে বাজলৈ ওলোৱা আৰু জাল দিয়া, তাৰে অলপমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ। এয়া অলপমান বেলেগ নিয়ম সকলোতে, ঠাই বিশেষ কৰি সেয়া অলপমান দেখুৱাব চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া বা পোৱালিটোক লৈ আহি আছে। আৰু এয়া গাঁৱৰে গোপিনীসকলে নিয়ম কৰিছে। এয়া বা বহি গৈছে, তো চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে। এয়া বাহঁতৰ ঘৰৰ ৰিণিকীক বান্ধি থৈছে, ইমান মৰম লগা চাওকচোন, ইমান ধুনীয়াকৈ বহি আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইপিনে পোৱালিটোক আমাৰ মৌচিঙক তেল লগালে, তাৰপিছতে লিখাব এতিয়া নামটো। আৰু গোপিনীসকলে মৌচিং দিছে, বেলেগ নাম এতিয়ালৈকে দিয়া হোৱা নাই। আৰু এইটো ওচৰৰে পোৱালিটো, আৰু এইটো আমাৰ অকণমানিটো, তো চবেই মৰম দিব তাক। মানুহবোৰে একদম কামে কামে লাগি গৈছে। এয়া বনাই আছে মাছ, তাৰে অলপমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।